সমাজৰ হিত চিন্তা কৰা এগৰাকী ব্যক্তি তেওঁলৈ সমাজবন্ধু সন্মান ৰাজনীতিৰ ঊৰ্ধত মানৱতা এগৰাকী মানৱ দৰদী ব্যক্তি তেওঁৰ নাম সাজন ভূঞা মহানগৰী 6 মাইল বাঘৰবৰীৰ নিবাসী তেখেতৰ জন্মদিনটোতে বৃহত্তৰ 6 মাইল পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চ পাঞ্জাবাৰী মহিলা সাংস্কৃতিক ঐক্য মঞ্চ আৰু সদৌ অসম নিবনুৱা সন্থা পাঞ্জাবাৰী আঞ্চলিক সমিতিয়ে সাংস্কৃতিক সামাজিক দিশত থকা তেখেতৰ অৰিহণাৰ বাবে ৰবিবাৰৰ দিনটোতেই তেখেতক সমাজবন্ধু সন্মানেৰে বিভূষিত কৰে। সাজন ভূঞাদেৱৰ এক সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ কথা হয়তো আপোনালোক নিশ্চয় অৱগত। বিভিন্ন সময়ত বিভিন্নজনক সাজন ভূঞাদেৱে সহায় কৰি আহিছে শিক্ষাৰ ক্ষেত্ৰত। তাৰ উপৰিও বিপদত যেতিয়া পৰে মানুহ যেতিয়া বিপদত পৰে এনেকুৱা বহু পৰিয়াল আছে। লকডাউনৰ সময়তো বহু পৰিয়াল বিপদত পৰিছিল। সেই সময়ত সাজান দাই অকলে প্ৰায় 500 পৰিয়ালক মানে সাহায্য বিতৰণ কৰিছে। মহিলা সাংস্কৃতিক ঐক্য মঞ্চ বৃহত্তৰ 6 মাইল পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চ সদৌ অসম নিবনুৱা সন্থা এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত সাজন দা জড়িত। উল্লেখ্য যে বিগত বহু বছৰ ধৰি ভূঞাই সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। বৰ্তমান তেওঁ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি। লকডাউনৰ সময়তো তেওঁ নিজৰ গাঁঠিৰ ধনেৰে আৰ্তজনক সহায় কৰিছিল। প্ৰতিটো সময়তে সাধাৰণ মানুহৰ সুখে দুখে তেওঁ সংগ দি আহিছে। জন্মদিনটোৰ দিনাই তিনিওটা সংগঠনৰ নেতৃত্ব উপস্থিত থাকি তেখেতক সম্বৰ্ধনা জনাই লগতে অনাগত দিনবোৰতো অধিক উৎসাহেৰে কৰ্ম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। আগত মই এইখিনি কওঁ, শুভবাৰ্তা দিওঁ যে সামাজিক কাম হিচাপে যিকোনো ক্ষেত্ৰত মই পিছ পৰি থাকিব নিবিচাৰোঁ। মই আপোনালোকৰ সহায় সহযোগিতাত থাকিব বিচাৰোঁ। আপোনালোকৰ সদায় আপোনালোকৰ থাকিব বিচাৰিছোঁ যাতে আগন্তুক দিনত মোৰ ল'ৰা, মোৰ একমাত্ৰ ল'ৰা, তেওঁ যাতে আগন্তুক দিনত সামাজিক কামৰ লগত জড়িত হৈ থাকিব পাৰে। মই এইটোৱেই কৰিছোঁ। মই ৰাজনীতিৰ লগত জড়িত হোৱা নাই। বিভিন্ন ৰাজনীতিৰ লগত মোৰ জড়িত নহয় যদি তেওঁলোকৰ চিনাকি আছে, তেওঁলোকে বিভিন্ন ধৰণত তেওঁলোকে মোক অৰিহণা যোগাইছে। কিন্তু মই ব্যক্তিগত খণ্ডত থাকি ব্যক্তিগত সামাজিক কাম কৰি আছোঁ। এইটো অৰাজনৈতিক দল আৰু সেই মৰ্মে আজিৰ দিনটো মোৰ কাৰণে এটা মানে শুভনীয়। আগন্তুক দিনত যিকেইটা সংগঠনৰ মই জড়িত আছোঁ প্ৰত্যেকটো সংগঠনৰ লগত তেওঁলোকৰ যিকোনো প্ৰব্লেম হ'লে মই তেওঁলোকক সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। সাধাৰণ এটা মাস্ক নিপিন্ধাৰ কাৰণে মানুহৰ চকুৰ আগত মাছ বেপাৰীক চব্জি বেপাৰ মোৰ চকুৰ আগত মোৰ ঘৰৰ গেটৰ আগত বগৰাই মাৰিছিল। কিন্তু আজি সেই কৰোণাৰ বাবে এতিয়াও চলি আছে, কিন্তু তেওঁলোকে কোনো কৰা নাই। ৰাজনৈতিক দলবিলাকে মিটিং কৰিছে কিন্তু মাস্ক ব্যৱহাৰ কৰা নাই। আনকি আজি এতিয়া এই মুহূৰ্তত ময়ো কৰা নাই, কিন্তু আমি মৰাও নাই। গতিকে আমি চৰকাৰে যিখিনি বস্তু সাহস দিব লাগিছিল, অন্য চৰকাৰ যেনেকৈ সাহস দিছিল, কিন্তু আমাক চৰকাৰে ফালৰ পৰা সাহসটো দূৰৰ কথা উল্টা আমাক ভয়ে দেখাইছিল যে আপোনালোকে ঘৰৰ পৰা নোলাব। তাৰ কাৰণে আমি কি পাইছোঁ, বহুত ক্ষতিগ্ৰস্ত হৈছোঁ। দুখীয়া মানুহ কান্দিছে, কিছুমানে মোৰ ঘৰ ভাড়া দিব পৰা নাই, কিছুমানে কৰ্মজীৱনত যোগদান কৰিব পৰা নাই, কিছুমান মানুহৰ বস্তু বাহিনী বিক্ৰী কৰিব পৰা নাই, গাঁৱত চব্জি টাউনত আনিব পৰা নাই। তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰা নাই যে টাউনৰ মানুহ কি খাব, তেওঁলোকে চাউল দালি চব্জি ক'ত পাব। গতিকে গাঁৱৰ পৰা আনিব লাগিব। গতিকে গাঁৱত যেনে তেনে গাড়ী লৈ যায় আনিব লাগে, গাঁৱৰ মানুহ বাচিব লাগিব। আৰু তেওঁলোকৰ কাৰণে সেইখিনি চৰকাৰে ভবা নাই। গতিকে অকল মানে ৰাজনীতিক ফালৰ পৰা চৰকাৰী ফালৰ পৰা যিখিনি হয় তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ কথা। কিন্তু মই ব্যক্তিগত হিচাপে কওঁ যে মই প্ৰত্যেক পদক্ষেপত মই চৰকাৰীকো মই সহায় কৰিব বিচাৰোঁ। মই মোৰ ওচৰ পাজৰ নেইবাৰ যিমান মানুহ আছে, মই আজি এই আপোনালোকে বেনাৰত দেখা পাইছে নিবনুৱা সন্থা দুখীয়াৰ কাৰণে আমি ইতিমধ্যে বহুতখিনি কৰ্মসংস্থান দিলোঁ। মোৰ নিজে হাতেৰে মই এপইণ্টমেণ্ট লেটাৰ দিছোঁ আৰু আমি আগন্তুক দিন আৰু দিব বিচাৰিছোঁ যে তেওঁলোকে যাতে কৰ্মসংস্থান পায়। এইকাৰণে বৰ্তমান প্ৰথম 12 লাখ আজি 2018ত 12 লাখ নিবনুৱাৰ পৰা এতিয়া গৈ যায় 60 লাখ পাৰ হৈ গৈছে নিবনুৱা। কিয়? হায়দৰাবাদ, মাদ্ৰাজ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, গুজৰাটৰ পৰা যিবিলাক আমাৰ থলুৱা নিবনুৱাবিলাকে গুচি আহিছে কাম এৰি কৰ্মসূত্ৰে। গতিকে তেওঁলোকে এতিয়া নিবনুৱা হৈ আছে। গতিকে তেওঁলোকৰ কাৰণে আমি কি পদক্ষেপ ল'ব লাগে, চৰকাৰে কি পদক্ষেপ ল'ব লাগে, তাৰে কাৰণে আজি আমাৰ বিভিন্ন সমস্যাত জৰ্জৰিত চিন্তিত। গতিকে আপোনাৰ লগত মই এইখিনি ক'ব বিচাৰিছোঁ যে চৰকাৰে যাতে অতি সোনকালে এই নিবনুৱা সমস্যাটো দূৰীকৰণ কৰে, লগতে চৰকাৰী ভাত্তা দিয়াৰ ব্যৱস্থা কৰে।
তাৰোপৰি যিকোনো ব্যক্তিগত প্ৰতিষ্ঠানত চৰকাৰে যাতে বাধ্যমূলক কামৰ ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে মই নিবনুৱা সন্থাৰ ফালৰ পৰা মই উপসভাপতি হিচাপে চৰকাৰক আবেদন। ব্যুৰ' ৰিপৰ্ট ৰাইট নিউজ এনি।